ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিব লোৱা পাঠটিৰ নাম হৈছে অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ জাগা জননীৰ সন্তান। কবিতাটো আলোচনা কৰাৰ পূৰ্বে কবিতাটোৰ কবিজনৰ বিষয়ে চমুকৈ জানি লওঁ আহাচোন। জাগা জননীৰ সন্তান কবিতাটিৰ কবি হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনৰ তামোলবাৰী চাহ বাগিচাত আৰু এই তামোলবাৰী চাহ বাগিচা আছে ডিব্ৰুগড় জিলাত। তেখেতৰ পিতৃৰ নাম হৈছে পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম হৈছে কিৰণময়ী আগৰৱালা। তেখেতৰ সাহিত্য সম্ভাৰ: জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰখ্যাত বোলছবি নিৰ্মাতা, নাট্যকাৰ, কবি তথা শিল্পী। তেখেতৰ ৰচনাৰাজিৰ ভিতৰত শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লুৰ্পালিম, লভিতা, নিমাতী কন্যা, সোণটিৰ অভিমান, লুইতৰ পাৰৰ অগ্নিসুৰ আদি বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে জানিবলগীয়া কেইটামান কথা হৈছে: জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। মাত্ৰ 14 বছৰ বয়সতে তেখেতে শোণিত কুঁৱৰী নাটখন ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতসমূহক জ্যোতি সংগীত নামেৰে জনা যায়। এই জনা মহান ব্যক্তিয়ে 1951 চনত ইহলীলা সম্বৰণ কৰে। আজি আমি কবিতাটোৰ কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে এটি চমু আভাস পালোঁ, নহয় জানো? ইয়াৰ পাছৰ ক্লাছত আমি কবিতাটোৰ মূল ভাৱৰ বিষয়ে আলোচনা কৰিম। তোমালোক সকলোৱে ঘৰত কবিতাটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা।